নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই পৱন বৰদলৈ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম অসম পুলিচৰ যি ছাব ইন্সপেক্টৰৰ UB লগতে কামাণ্ডোৰ 24 এপ্ৰিলৰ ৰিটেন টেষ্ট হ'বলৈ গৈ আছে। আপোনালোকে বহুতে হয়তো এই ক্ষেত্ৰত ৰিটেন টেষ্ট দিয়াত নতুন হ'ব, সেয়ে ভাবিলোঁ আপোনালোকক কিছুমান টিপছ দিলে আপোনালোকে এই ক্ষেত্ৰত উপকৃত হ'ব। মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কথাখিনি ক'ম বাৰু। বাকী যিসকল বন্ধু বান্ধৱীয়ে আগতে ৰিটেন টেষ্ট দিছে তেওঁলোকে হয়তো জানেই বিভিন্ন কথা। আমি জানো যে আমাৰ হাতত খুবেই কম দিন আছে, গতিকে আমি এই কেইদিনত আমি কেনেকৈ স্মাৰ্ট ষ্টাডি কৰিব লাগিব সেয়াই আমাৰ মেইন লক্ষ্য হ'ব লাগে। এতিয়া কথা হ'ল আমি কি পঢ়িব লাগে কি পঢ়িব নালাগে সেইখিনিৰ ওপৰতে বহুত কথা ডিপেণ্ড কৰে। এতিয়া চাওক, কেইবছৰমানৰ পৰা বুলি নকওঁ, এবছৰমানৰ পৰা আমি দেখা গৈছে যে অসম পুলিচৰে হওক বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামত আপোনাৰ অসম ৰিলেটেড কুৱেশ্যনবোৰ বেছি আহিছে। আমি এতিয়া কি কৰোঁ যে আমি ছাব ইন্সপেক্টৰৰ যেতিয়া আমি ৰিটেন টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰোঁ, অকল আমি অসমৰ চাব লাগিব বুলি তেনেকুৱা নহয়, ভাৰতৰ লগতে পৃথিৱীৰো বিভিন্ন কথা চাওঁ। ইয়াতে আমি ভাৰতৰ বা পৃথিৱীৰ বিভিন্ন কথা বেছি গুৰুত্ব দিয়াতকৈ আমি অসমৰ ৰিলেটেড কুৱেশ্যনবোৰ বেছি গুৰুত্ব দিলে আমি বেছি উপকৃত হ'ম। কাৰণ এবছৰৰ পৰা লাষ্ট ইয়েৰ পৰা আমি দেখা গৈছে যে অসমৰ যিকোনো কম্পিটিটিভ এক্সামত অসম ৰিলেটেড কুৱেশ্যনবোৰ বেছি আহিছে। গতিকে প্ৰথম টিপছটো হ'ল আপোনালোকে অসম ৰিলেটেড কুৱেশ্যনবোৰ বেছিকৈ পঢ়ক। তাৰ পৰা ছেকেণ্ড টিপছটো হ'ল আপোনালোকে যদিহে ইউটিউবত ভিডিঅ' চাই পেলাই পঢ়ে, তেতিয়া আপোনালোকে কাম এটা কৰিব যে ইউটিউবৰ ভিডিঅ'বোৰ আপোনালোকে স্পীডত চাব, যে 2x বা 1.75x আপোনালোকে স্পীড কৰি পেলাই চাব। তেতিয়া কি হ'ব, আপোনালোকৰ সময়টো ৰাহি হ'ব। আৰু যেতিয়া আপোনালোকে 2x যেতিয়া আপোনালোকে কৰি চাব, স্পীডত চাব, তাৰপিছত আপোনালোকে 1.75x যেতিয়া আপোনালোকে ভিডিঅ'টো আকৌ প্লে' কৰিব, তেতিয়া আপোনাৰ বেছি শ্ল' হৈ যোৱাহে লাগিব। গতিকে আপোনালোকে কাম কৰিব, আপোনালোকে সময়টো ৰেহাই হোৱাকৈ আপোনালোকে ভিডিঅ'টো স্পীড কৰি পেলাই চাব। তাৰ পৰা আৰু এটা কথা কৈ থৈ দিওঁ, এতিয়া এনেকুৱা কিছুমান আমাৰ পৰিঘটনা দেখা গৈ আছে আৰু আমাৰ সাম্প্ৰতিক আমাৰ যি অসমখনতে হওক বা ভাৰতবৰ্ষতে হওক, আপোনাৰ যি মোগলৰ যি সাম্ৰাজ্য আছে বা দিল্লী চালতানাত আছে, মোগল বুলিয়ে বিভিন্ন ক্ষেত্ৰত সৰুৰ পৰা আমি পঢ়ি আহিছোঁ। কিন্তু আমি আমাৰ যি অসমৰ লাচিত বৰফুকনৰ কথাই হওক বা মূলা গাভৰুৰ কথাই হওক, বিভিন্ন তেওঁলোকৰ বীৰৰ আমাৰ যি পাঠ্যপুথিত আমাৰ অন্তৰ্ভুক্ত হ'ব লাগে সেইবোৰ আমাৰ অন্তৰ্ভুক্ত হোৱা নাই। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ চৰকাৰে হওক বা অসম চৰকাৰে হওক চিন্তা চৰ্চা কৰি আছে। আৰু আপোনালোকে ৰিচেণ্টলি দেখিছে যে কৰ্ণাটকৰ কিছু পাঠ্যক্ৰমত আমাৰ অসমৰো বীৰসকলৰ আপোনাৰ কাহিনী, তেওঁলোকৰ যি আমাৰ অসমক বা মোগলক যেনেকৈ খেদিছিলে বা আমাৰ অসমৰ বীৰসকলৰ কাহিনীও সেই পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ দেখা গৈছে। এই ক্ষেত্ৰত ইয়াৰ পৰা মই এটা কথাই আপোনালোকক বুজাবলৈ গৈ আছোঁ যে আপোনালোকে বেছিকৈ মোগলৰ ৰিলেটেড কুৱেশ্যনবোৰ নাচালেও হ'ব, ইমান ভিতৰুৱাকৈ নাচাব। আপোনালোকে যদি কনফিউজ আছে যে দুই এটা আপোনালোকে চাব পাৰে, ওপৰা ওপৰি চাব পাৰে, কিন্তু ইমান যে ভিতৰলৈ চাব লাগিব তেনেকুৱা কথা নহয়। অসম কম্পিটিটিভ এক্সামত আমি তেনেকুৱা, মই যিমানখিনি এক্সাম দিছোঁ আগতে দিছিলে, কিন্তু এতিয়া খুব কমেই দিয়া হৈছে। মোগল ৰিলেটেড কুৱেশ্যন বা দিল্লী চালতানাত ৰিলেটেড কুৱেশ্যন খুব কম আহে। গতিকে আপোনালোকে মোগল সাম্ৰাজ্যৰ পৰা বীৰবলই হওক, চাহজাহানে হওক বা তেনেধৰণৰ বিভিন্ন ধৰি লওক ব্যক্তিসকলৰ বিষয়ে বেছি তন্নকৈ চাব নালাগে। আপোনালোকৰ সন্দেহ আছে যদি অলপ ওপৰা ওপৰিকৈ চাব। বিশেষকৈ মই যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে যেতিয়া এক্সাম দিব তেতিয়া দেখা পাব, বা তেতিয়া কুৱেশ্যন পেপাৰখন দেখিলে আপোনালোকে গম পাব। বেছিকৈ আপোনালোকে চাব নালাগে, ওপৰা ওপৰি চালেও হ'ব। বেছি ভিতৰুৱাকৈ চালে আপোনালোকৰ সময় নষ্ট হ'ব আৰু খুব কম 99%ই সম্ভাৱনা আছে যে সেইবোৰৰ পৰা কুৱেশ্যন নাহে। এতিয়া কথা হ'ল দুটা নে তিনিটা টিপছ দিলোঁৱেই বাৰু, মই পাহৰিয়ে থাকিলোঁ কথাখিনি কৈ যাওঁতে। আৰু এটা কথা কৈ থৈ দিওঁ যে আপুনি যেতিয়া পঢ়ি থাকিব, 1 নম্বৰ কুৱেশ্যন এটাৰ কাৰণে যেতিয়া পঢ়ে, সাহিত্যিক ৰিলেটেড কুৱেশ্যনবিলাক যেতিয়া আপোনালোকে জানিবলৈ পঢ়ে, এতিয়া ধৰি লওক মই কথা এটা ক'লোঁ, মাধৱদেৱৰ বিষয়ে যদি আপোনালোকে কুৱেশ্যন, আমিতো নাজানো ন ক'ৰ পৰা কুৱেশ্যন কাটিব। গতিকে যদি মাধৱদেৱৰ বিষয়ে যদি আপুনি চাবলৈ যায়, গোটেই তন্ন কৰি আপোনালোকে এতিয়া বিশেষকৈ চাই পেলাই সময় নষ্ট নকৰিব। কাৰণ আপোনালোকে নাজানে যে যিকোনো সাহিত্যিক এজনৰ পৰাতো এটা কুৱেশ্যনেই দিব, যদি মাধৱদেৱৰ পৰা কুৱেশ্যনটো দিয়ে 1 নম্বৰ কুৱেশ্যন এটাই দিব। গতিকে তেওঁৰ বিষয়ে আপোনালোকে যদি এতিয়া বিশেষকৈ এইকেইদিনত যদি 2-3 ঘণ্টা সময় 1 নম্বৰৰ কাৰণে যদি খৰচ কৰে, তেতিয়া আপোনালোকে বিৰাটেই লছ খাব। আপোনালোকে কাম কৰিব, সাহিত্যিকৰ বিষয়ে চালে সকলো সাহিত্যিকৰ যিখিনি মূল অৱদান আছে, তেওঁলোকৰ কিতাপৰ পৰা আদি কৰি হওক বা বিভিন্ন ক্ষেত্ৰত
তেওঁলোকৰ যি মূল অৱদান আছে সেইখিনি চাওক। বিশেষকৈ সেইখিনি চালেই আপোনালোকে পৰীক্ষাত সেইখিনিৰ পৰাই আহিব। বেছি ভিতৰুৱাকৈ চাবলৈ গ'লে জন্মৰ পৰা মৃত্যুলৈ তেওঁলোকে কি কৰিল কি নকৰিল এইখিনি বেছি ভিতৰুৱাকৈ চাই থাকে নহয়, আপোনালোকৰ সময় নষ্ট হ'ব বিশেষকৈ এইকেইদিনত। গতিকে আপোনালোকে কাম কৰিব ওপৰা-ওপৰিকৈ চাব, যিবোৰ ধৰি লওক আপোনালোকে আহিব পাৰে। মানে এজন সাহিত্যিকৰ কাৰণে আপোনালোকে 2-3 ঘণ্টা বিশেষকৈ এতিয়া খৰচ কৰিব নালাগে। আপুনি এঘণ্টাত 10জন সাহিত্যিকৰ বিষয়ে ভালকৈ চাব, তেতিয়া আপোনালোকে মানে বেছি পাৰিব। শেষত আৰু এটা কথা কৈ দিওঁ, একদম মূল টিপছ বুলিয়ে কৈ থৈ দিওঁ বাৰু এইটো। আপোনালোকে যদিহে চান্দি চক টু চাইনা ফিল্মখন চাইছে, তাতে এটা ডাইলগ কয়, মুঝে তেৰে 1000 মুভ से खतरा नहीं है जो तूने एक बार प्रैक्टिस किया है, मुझे तेरे एक মুভ से खतरा है जो तूने 1000 बार प्रैक्टिस किया है। ইয়াৰ পৰা মই এইটো কথাই মানে আপোনালোকক বুজাবলৈ গৈ আছোঁ, আপোনালোকে 1000টা কুৱেশ্যন যদি এবাৰকৈও চায়, তেতিয়া সেই কুৱেশ্যনটোৱে কিন্তু আপোনাক পৰীক্ষাত ঠগিব, আপোনাক কিন্তু সেইটোৱে ডুবাবহে। কাৰণ আপোনালোকেতো 4টা MCQ কুৱেশ্যন পাব ন, আপোনালোকে এবাৰ চাই যোৱা কুৱেশ্যনটো এইটো আছিল নে নাই তেনেকুৱা এটা কনফিউজনত আপোনালোকে থাকিব। গতিকে আপোনালোকে শেষত গৈ পেলাই আপুনি এইটো নহয় নে ভাবি শেষত ভুল আনচাৰটোতে আপোনালোকে ক্লিক দি থৈ আহিব আৰু আপোনালোকে 0.5 নম্বৰ মাইনাছ খাব। গতিকে সেইটো নকৰাই ভাল। আপুনি কৰিব লাগিব কি, আপুনি 1000টা কুৱেশ্যন 10 বাৰ ৰিভিজন দিয়ক। বুজি পালেনে মই কি কৈ আছোঁ? আপোনালোকে যিমানখিনি পঢ়িলে এতিয়া সেইখিনি আপুনি ৰিভিজন দিয়ক। ৰিভিজন দিলে আপোনালোক কি হ'ব, মাইণ্ডটোৱে আপোনালোক লৈ ল'ব আৰু সেই কুৱেশ্যনটোৱে আপোনাক কিন্তু পাছ কৰাই লৈ যাব। বুজি পালেনে? ৰিটেনটো আপোনাক পাছ কৰাই দিব। গতিকে আপোনালোকে 1000টা কুৱেশ্যন এবাৰ চালে আপোনালোকে উপকৃত নহ'ব। আপোনালোকে 1000টা কুৱেশ্যন 10 বাৰ চাওক। আপোনালোকে ডেইলি ৰিভিজন দিয়ক বা 2-3 দিনৰ মূৰে ৰিভিজন দিয়ক। ৰিভিজন দিলেহে আপোনালোকে উপকৃত হ'ব। গতিকে মূল মন্ত্ৰটো এইটোৱে, আমি যিমানখিনি পঢ়িছোঁ সেইখিনি যাতে আমি 100% শুদ্ধভাৱে আমাৰ মনত থাকে, সেইটোৱে আমাৰ মেইন লক্ষ্য হ'ব লাগে। আৰু আমি মানে কনফিউজনত থাকিব নালাগে। শেষত গৈ পেলাই কনফিউজনত থাকিলে আমি উত্তৰটো দিবও নোৱাৰিম সঠিক আনচাৰত। গতিকে সেইটোৱে আমাক মাইনাছ খুৱাব। গতিকে তাৰ পৰা আমি দূৰ থকাটোৱে উচিত। গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ কথাখিনি যিখিনি শুনিছে বা যিখিনি মই কৈছোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে হয়তো আপোনালোকৰ ৰিটেন প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত কিছু উপকৃত কৰিব বুলি ভাবি কথাখিনি আপোনালোকক জনালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।